নমস্কাৰ অসমবাসী ৰাইজ এবাৰ আমাৰ বিহুখন কেনেকৈ পাতিম কিদৰে পাতিম তাৰ ডিটেইলছৰ বিষয়ে অলপ তোমালোকক বুজাই দিবলৈ দেখিছা যে তেজপুৰ বেংষ্টাৰ ইউটিউব বিহু ইভেণ্টছ অল আছাম মেইন ইভেণ্টছ আৰ্ট কম্পিটিশ্যন ফেশ্বন শ্ব' ড্ৰামা ছিংগিং কম্পিটিশ্যন ৰেপ কম্পিটিশ্যন ডেন্স কম্পিটিশ্যন ইউ আৰ ইণ্টাৰেষ্টেড টু জইন দেন কণ্টেক্ট আৱাৰ ফোন নাম্বাৰ যিটো ফোন নাম্বাৰ আছে তোমালোকে কণ্টেক্ট কৰিব পাৰা লেটছ চেলিব্ৰেট বিহু ফ্ৰম আৱাৰ হোম ষ্টে হোম ছেভ লাইফ আমাৰ ছেকেণ্ড মি এণ্ড থাৰ্ড মিট আমাৰ ইয়াৰ প্ৰগ্ৰেম আছে দেন আমি এতিয়াতো কৰোণা ভাইৰাছ চলি আছে দেন আমি লিখিছোঁ যে লেটছ চেলিব্ৰেট বিহু ফ্ৰম আৱাৰ হোম ষ্টে হোম ছেভ লাইফ কেনেকৈ বিহুখন পাতিব পাৰোঁ দেন আহাইতে বিহুখন কেনেকৈ পাতিব পাৰোঁ তাৰ কেইটামান ডিটেইলছ চাওঁ তো আমি বিহুখন এনেদৰে পাতিম যে বিহুখন অনলাইনৰ দ্বাৰা গোটেইখিনি হ'ব দেন তোমালোকে চাগে চাইছা ময়ো চাইছোঁ তোমালোকেও চাইছা চাগে DY বিহুৰাণী চ' তেওঁলোকে অনলাইন নহয় তেওঁলোকে নিউজ চেনেলেদি প্ৰকাশ কৰে গোটেই ভিডিঅ'খন আমি তেনেকৈ নহয় অলপ বেলেগকৈ আমি বিহুখন এবাৰ চেলিব্ৰেট কৰিম যিটো আমি গোটেই অসমবাসী ৰাইজৰ ওচৰত বিহুখন দেখুৱাবলৈ ট্ৰাই কৰিম যিহেতু বিহু আমাৰ অসমৰ কাৰণে বহু প্ৰয়োজনীয় বা বিহুখনক আমি নোহোৱাকৈ ৰাখিব নোৱাৰোঁ চ' আমি বিহুখন এবাৰ অনলাইনৰ যোগেদি বিহুখন পাতিবলৈ ট্ৰাই কৰিম তো কেনেকৈ বিহুখন পাতিম সেইটোৰ বিষয়ে জানিব হ'লে আমাৰ ফোন নম্বৰটোত তোমালোকে কণ্টেক্ট কৰি আমি ডিটেইলছখিনি ভালকৈ বুজাই দিম তাৰ আগতে তোমালোকে এইটো বুজা যে বিহুখন কেনেকৈ হ'ব বিহুখন পূৰা ডিপেণ্ড থাকিব অনলাইনৰ ওপৰত কিন্তু বিহুখনত কোনো অডিয়েঞ্চ জমা নহ'ব আৰু কোনো গেডাৰিং নহ'ব আৰু কোনো বিহুখনৰ দ্বাৰা কৰোণা বেমাৰ মানে এজনৰ পৰা এজনৰ তাত বিয়পাটো নহ'ব কাৰণ আমাক সেইটো আমাৰ প্ৰথম কথা কাৰণ জান বাচিলেহে কিবা এটা কাম কৰিবলৈ পাৰিম তো আমাৰ প্ৰথম কথা জানটো বচাব লাগিব সেইকাৰণে আমি গেডাৰিং কৰি কোনো বিহুখন আমি উদযাপন নকৰোঁ আমি বিহুখন উদযাপন কৰিম ছিংগল বাই ছিংগল আমি মানুহখিনিৰ ভিডিঅ' ক্লিপ লৈ পেলাই তেওঁলোকৰ মাজত প্ৰতিযোগিতা কৰি পেলাই দেন আমি সেনেকৈ বিহুখন উদযাপন কৰিম আমি দেন আমাক এতিয়া যদি তোমালোকে ডিটেইলছখিনি বুজিব লাগে তেন্তে আমাৰ কণ্টেক্ট নম্বৰ তোমালোকে যোগাযোগ কৰি আমাৰ পৰা ডিটেইলছখিনি জানা আৰু নিজৰ নামটো ৰেজিষ্টাৰ কৰি লোৱা নিজৰ নাম বয়স ক্লাছ স্কুল কিখন স্কুলক তোমালোকে ৰিপ্ৰেজেণ্ট কৰি আছা বা কোনখন কলেজক তোমালোকে ৰিপ্ৰেজেণ্ট কৰি আছা তাৰ ডিটেইলছখিনি আমাক পঠোৱা আৰু তুমি কোনটো জেগাৰ হয় সেইখিনি ডিটেইলছ আমাক পঠোৱা আমাক সোনকালে এইখিনি ডিটেইলছ তোমালোকে পঠোৱা যাতে আমি ৰেজিষ্টাৰ কৰি তোমাৰ নামটো ৰাখি দিব পাৰোঁ যাতে আমাৰ কৰোণা ভাইৰাছটোতো শেষ হ'বই আমাৰ চৰকাৰ যিহেতু ষ্ট্ৰং কৰোণা ভাইৰাছ শেষ হ'বই বিহুখন হ'ব বিহুখন অনলাইন হ'ব বিহুখন কোনো মানুহ গেডাৰিং কৰি নহ'ব বিহুখন অনলাইনৰ যোগেদি হ'ব জাষ্ট তোমালোকে নিজৰ প্ৰতিযোগিতাটো DY বিহুৰাণীৰ নিচিনা কিছুমান পাৰ্ট থাকিব যিটো তোমালোকে অনলাইনেৰে আমি সেইখিনি কৰিবলৈ প্ৰচেষ্টা কৰিম তো আহা আমাৰ লগত যোগাযোগ কৰা আমাৰ নম্বৰকেইটাত আমি ডিটেইলছখিনি ভালকৈ বুজাই দিম তোমালোকে আমাৰ পৰা ডিটেইলছখিনি প্ৰথমতে লোৱা ধন্যবাদ তেজপুৰ বেংষ্টাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা ধন্যবাদ মিডিয়া পাৰ্টনাৰ তেজপুৰ লাইভ ফটোগ্ৰাফী পাৰ্টনাৰ